এই বিজেপি চুটমানি কিটা কৈছো চামচাগিৰি কিটা কৈছো তহঁতি কেলা এই কৰ্ণাটকলে নাহিবি কেৰেলালে নাহিবি তামিলনাডুলে তহঁতি নাহিবি অসমতে হিমন্ত বিশ্ব শৰ্মাৰ পকৰ জাঙিয়া ধুগে যা চুটমাৰানি তহঁতৰ সিমানে তই বাহিৰত গৈ যেনেকে কাম কৰি তই ৰাজনীতি কৰি পাইছ তেনেকে অসমত আহি কিনে তই কৰি দেখা তেতিয়া তোৰ দম চাওঁ ঠিক আছে তাৰপিছত ফাৰ্ষ্ট অফ অল ছেকেণ্ড কথাটো এটাই কওঁ যে তেনেকে তই ক'লি 12,000 টকা 12,000 টকা তো বাদ দিলো 1200 টকাকে যিটো চৰকাৰে দিছে তই যে যিখাৰ কথা ক'লি হাতী বিক্ৰী হৈছে ঘেৰি বিক্ৰী হৈছে আউন আছিলে সবৰেতো খৰ্গ কথা আছিলে সদায়তো নিউজ পাইছিলো তেতিয়া তই ক'ত আছিলি হা আৰামজাদা ভালকে কাম কৰিব গৈছ বাহিৰত কাম কৰ গম পাইছ অসমখনৰ নামটো আলবাল নকৰিবি তোৰ নিচিনা কুত্তাৰ বাচ্চা ন ধেৰ দেখিছো সো মোৰ নিচিনা চাগে লাইফত ফাৰ্ষ্ট টাইম দেখিছ ঠিক আছে তো তোক এটা কথাই কওঁ ভালকে কওঁ প্ৰথমতে নিজৰ ঘৰৰ ঘৈণীয়েৰক সম্ভাল তাৰ পিছত আহি কিনে অসমৰ ৰাইজক সম্ভালিবি প্ৰথমতে নিজৰ চৰিত্ৰ চা তাৰ পিছত আহি কিনে আমাৰ অসমৰ ৰাইজৰ চৰিত্ৰ চাবি বেয়াকে ভিডিঅ' বনাও বাকিটো মই ফালিবলৈ তোক জীয়াই আছো যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে তোক মই ফালি থাকিম ঠিক আছে